তো নমস্কাৰ বন্ধুসকল আপোনালোকক বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মোৰ চেনেল জিপিবি চেনেললৈ এখন নতুন সিনেমা আহি আছে সেই সিনেমাখনৰ বিষয়ে অলপ গুণগুণাম আৰু সেই সিনেমাখন আমাৰ অসমৰ এজন যুৱকে তাত অভিনয় কৰিছে আৰু তেওঁৰ কথাই ক'ম তেতিয়াহ'লে শুনক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব ক্লিপ নকৰিব মায়ানগৰী মুম্বাইত জিলিকিছে অসম সন্তান জোন দিহিঙীয়া ওৰফে ৰাজ শিৱসাগৰ জিলাৰ ডিমৌৰ খগেন দিহিঙীয়া আৰু তুলিকা দিহিঙীয়াৰ পুত্ৰ ৰাজে 2002 চনতে মুম্বাইলৈ ঢাপলি মেলা আৰু প্ৰথমে তেওঁ চিকিউৰিটি গাৰ্ড ৰূপে যোগদান কৰি পিছলৈ বহুকেইখন চলচ্চিত্ৰ আৰু টিভি চিৰিয়েলত অভিনয় পাতনি মেলা ৰাজে ৰোহিত ছেত্ৰী পৰিচালিত বিগ বাজেটৰ ছবি সূৰ্যাবংশীত অক্ষয় কুমাৰ অজয় দেৱগন জেকি শ্ৰফ গুলশন গুৰভাৰ কেটৰিনা কাইফৰ সৈতে এজন পুলিচ অফিচাৰৰ চৰিত্ৰত অভিনয় কৰিছে আৰু চিনেমাখন 26 মাৰ্চত সমগ্ৰ ভাৰতত মুক্তিলাভৰ কথা আছিল সিনেমাখনৰ কিন্তু সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ আক্ৰান্তত ছবিখন 26 মাৰ্চত ৰিলিজ নিদিয়ে আৰু আপোনালোকে এই বছৰটোতেই এই সিনেমাখন চাবলৈ পাব আৰু ৰাজদাই সকলোকে এই সিনেমাখন চাবলৈ অনুৰোধ কৰিছে আৰু আমিও বহুত আশাৰে ছবিখন চাবলৈ বাট চাই আছোঁ ৰাজদা আপুনি আৰু আগুৱাই যাওক আৰু ভাল ভাল ছবি আমাক উপহাৰ দি যাওক আৰু তাৰে অশেষ শুভকামনা জনাইছোঁ আৰু আহকচোন ৰাজদাই অভিনয় কৰা ছবিখনৰ ট্ৰেইলাৰটো চাই লওঁ আৰু যদি এই ভিডিঅ'টো চাই আজি অলপ হ'লেও ভাল পালে তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইবাৰ কম অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব ধন্যবাদ এতিয়া ট্ৰেইলাৰটো